এই মুহূৰ্তত দিব বিচাৰিছোঁ এক ৰাজনৈতিক ব্ৰেকিং নিউজ। এইবাৰ ৰাজনীতিত বিস্ফোৰণ ঘটালে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে। সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে সৰব বিধায়কগৰাকী বদৰুদ্দিন আজমলে হিমন্তৰ চুটিলুপিৰ মতে চলে বুলি আব্দুল খালেকে কোৱা কথাক উভতি ধৰিলে বিধায়ক আশ্ৰাফুল হুছেইনে। বদৰুদ্দিন আজমলৰ লগত কোনো সাংসদৰে তুলনা নাহে। ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ সাংসদ বদৰুদ্দিন আজমল। এই মন্তব্য আশ্ৰাফুল হুছেইনৰ। ভাৰতৰ ২৭গৰাকী মুছলমান সাংসদৰ ভিতৰত বদৰুদ্দিন আজমল সবাতকৈ জনপ্ৰিয় সাংসদ। এই বিস্ফোৰণ ঘটাইছে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে। আমি ক'ব বিচাৰোঁ যে বদৰুদ্দিন চাহাব কাৰো ৰঙা চকু, কাৰো শ্ৰুতলিপি এইবিলাকলৈ ভ্ৰূক্ষেপ আক্ষেপ নকৰে। অসমৰ বঞ্চিত মজলুম মানুহৰ সমস্যাসমূহ বলিষ্ঠভাৱে যুক্তিযুক্তভাৱে দাঙি ধৰাৰ কাৰণে বদৰুদ্দিন চাহাবে তেওঁৰ ৰাজনৈতিক জীৱনৰ ১৯টা বছৰে তেওঁ মেহনত কৰি আছে। ইতিপূৰ্বে তেওঁ যেতিয়া ৰাজনীতিত নাছিল তেতিয়াও মানুহৰ সমস্যাসমূহক লৈ সদায় যুঁজ বাগৰ দি আহিছে। আজি আব্দুল খালেক চাহাব কোন? বদৰুদ্দিন চাহাবৰ লগত তেওঁৰ কোনো তুলনা হয় নেকি? বদৰুদ্দিন চাহাবৰ লগত তুলনা হোৱা সাংসদ অসম মুলুকত নাই, এই কথাটো স্পষ্ট। কেৱল অসমতে নহয়, আপুনি ভাৰতবৰ্ষৰ ভিতৰতে তেনেকুৱা সাংসদ দেখাওক যিসকলে ৰাজনৈতিক সমান্তৰালভাৱে সামাজিক শৈক্ষিক ক্ষেত্ৰত বদৰুদ্দিন আজমল চাহাবৰ নিচিনা ভূমিকা লৈছে। আজি গোটেই ভাৰতবৰ্ষৰ ২৭জন মুছলমান MP আছে। গোটেই দেশক গৈ সোধক, যদি কোনোবাই মুছলমান MPৰ নাম জানে বদৰুদ্দিন আজমল, আৰু যদি জানে আছাউদ্দিন ওৱাইচি চাহাবৰ নাম জানিব। আব্দুল খালিকৰ নাম কোনেও নাজানে। 14% মুছলমানৰ ভিতৰত মাত্ৰ ২৭জন সাংসদ, য'ত ৬০-৭০জন হিচাপত থাকিব লাগিছিল, কিন্তু নাই। কিন্তু যেতিয়া এই মাইনৰিটি মানুহৰ ভইচ, মাইনৰিটি মানুহৰ কথা, তেওঁলোকৰ সমস্যা, অসমৰ মানুহৰ গৰাখহনীয়া সমস্যা, নাগৰিকত্বৰ সমস্যা, অসমৰ মানুহৰ মাটি পট্টাৰ সমস্যা, এইবিলাক কথা যেতিয়া বদৰুদ্দিন আজমল চাহাবে কয়, তেতিয়া আব্দুল খালেক চাহাবৰ নিচিনা মানুহৰ বেয়া লাগিবই। কাৰণ তেওঁলোকে ক্ষমতাৰ মসনদত অসমৰ দেশ স্বাধীন হোৱাৰ ৭৫ বছৰতকৈ অধিকাংশ সময়, প্ৰায় ৫০ বছৰ সময় কংগ্ৰেছত শাসনৰ গাদীত থাকিও অসমৰ চৰাঞ্চলৰ মানুহক মাটিৰ পট্টা দিয়া নাই। সেই বিষয়ে যেতিয়া আমি প্ৰশ্ন উত্থাপন কৰোঁ, তেতিয়া কয় যে আমি হিমন্ত বিশ্ব শৰ্মাৰ মতে চলোঁ। আমি বিজেপিৰ নিচিনা ফেচিষ্ট সাম্প্ৰদায়িক দলক নীতিগতভাৱে বিৰোধ কৰোঁ আৰু অসমৰ ৰাজনীতিৰ পৰা তেওঁলোকক বিদায় দিয়াটো বিচাৰোঁ। আৰু একেটা সময়তে কংগ্ৰেছৰ নিচিনা দল, যি দলে আমাক প্ৰতিটো নিৰ্বাচনত আমাক মাথা বিক্ৰী কৰি খাইছে, তেওঁলোককো আমি উচিত শিক্ষা দিব বিচাৰোঁ। গতিকে যদি কংগ্ৰেছ কেতিয়াবা ক্ষমতাত আহিব লাগে, অসমৰ সংখ্যালঘু মানুহৰ সমস্যা সমাধান কৰি আহিব লাগিব। অসমৰ সংখ্যালঘু মানুহক সুধি আৰু অসমৰ সংখ্যালঘু মানুহৰ যি সমস্যা আছে, সেই সমস্যাৰ প্ৰতি চকু দি প্ৰমুখক প্ৰমোচ কৰি যদি ক্ষমতাত আহিব লাগিব। আৰু সেই ক্ষমতা নিশ্চিতভাৱে আমিও চাবলৈ আছোঁ। আমি বিৰোধীত 19 বছৰ ধৰি UDF দলে আছোঁ। তেওঁলোকে প্ৰতিটো দিনে UDF দলক আক্ৰমণ কৰি আহিছে। কাৰণ কি? কাৰণ যে মুছলমানসকল কংগ্ৰেছৰ ভোট বেংক হৈ পৰিছে নেকি? কংগ্ৰেছক সদায় মুছলমানসকলে ভোট দিছে কি? বাবাজীকে ঠুল্লু। গতিকে কংগ্ৰেছৰ সাংসদ এজনে এই ধৰণৰ মন্তব্য কৰাটো শোভা নাপায়। বৰঞ্চ বিজেপিতহে তেওঁলোকৰ যথেষ্টখিনি কংগ্ৰেছী মানুহ আছে, আৰু কংগ্ৰেছৰ ভিতৰতো বিজেপিৰ যিখিনি মানুহ আছে সেইখিনি অসমৰ ৰাইজক দুনাই কোৱাৰ প্ৰয়োজনীয়তা নাই। আজি ভূপেন বৰা ডাঙৰীয়াই কি কৈছিল? ভূপেন বৰা ডাঙৰীয়াই কৈছিল, আমাৰ বিধায়িনী দলত 25-26জন বিধায়ক নহয়, আৰু এজন যোগ কৰি আপোনালোকে হিচাপ কৰিব, কাৰণ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ বিধায়িনী দলত সদায় মজুত থাকে। যে গতিকে তেওঁলোকে আমাক কেলৈ কয়? তেওঁলোকে নিজৰ ভিতৰতে কৰক। ভূপেন বৰাই কৈছিল তেওঁলোকৰ গদ্দাৰৰ তালিকা ওলাব। ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ যিসকল বিধায়কে বিজেপিক ভোট দিছিল, সেইবিলাক গাদ্দাৰ এতিয়ালৈকে ওলোৱা নাই। অসমৰ জনগণে চাই আছে। লোকসভা নিৰ্বাচনত নামিলে এই আব্দুল খালেক চাহাবক আদি কৰি ভূপেন বৰা আৰু অন্যান্যসকলক উচিত প্ৰত্যুত্তৰ দিব। বিশেষভাৱে অসমৰ সংখ্যালঘু মানুহে উচিত প্ৰত্যুত্তৰ দিব। ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমল চাহাব বাদে অন্য কোনো নাম নাই, অন্য কোনো মানুহ ফেক্টৰ নহয়। আৰু বৰপেটা ভেটি উচনা ভয়তে তেওঁ এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ পৰা খেলা। তেওঁ নিজেও ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰ হ'ব পাৰে, মই যিমান দূৰ জানো। আৰু তেওঁতো বৰপেটাত এইবাৰ জেগা নাই। তেওঁ যদি আছে, যোৱাবাৰ বৰপেটাৰ সাংসদ আছিল, এইবাৰো বৰপেটাত খেলক, আমি শুভেচ্ছা জনাইছোঁ। আৰু ধুবুৰীততো কাৰো কাম নাই, ধুবুৰীত কাৰো নাম নাই। বদৰুদ্দিন আজমল চাহাবৰ ইমেজৰ লগত অন্য কোনো ইমেজ তুলনা নাহে। মোৰ কথা নহয়, সৰ্বসাধাৰণ মানুহৰ কথা। থেংক ইউ।